নমস্কাৰ মই জিমিয়ে আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিৰ সত্যনাথ বৰাদেৱৰ অন্যপতি ব্যৱহাৰ পাঠটি তাৎপৰ্য ব্যাখ্যা কৰা কেইটাৰ লগতে ব্যাকৰণখিনিও আলোচনা কৰিম বুলি ভাবিছোঁ। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব পাৰিব। মই আগৰ ভিডিঅ'টোত অন্যপতি ব্যৱহাৰ পাঠটোৰ আগৰখিনি আলোচনা কৰিছিলোঁ, নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে চাইছে। সেয়ে ভাবিছোঁ আজি তাৰ পিছৰখিনি মই আলোচনা কৰোঁ। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ব্যাকৰণখিনিৰ ভিতৰ ভাগলৈ আমি সোমাই যাওঁ। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অন্যপতি ব্যৱহাৰ পাঠটিৰ 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা আলোচনা কৰোঁ। মই আগৰ ভিডিঅ'ত 2 নম্বৰলৈকে আলোচনা কৰিছোঁ। যিসকলে চোৱা নাই তেওঁলোকে নিশ্চয় চাই ল'বা। তেতিয়াহ'লে আহাচোন আমি এইকেইটা আলোচনা কৰোঁ। 3 নম্বৰ আমাক দিছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ হ'ব, উক্ত গদ্যফাকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্যৱহাৰে এজন মানুহৰ পৰিচয় দাঙি ধৰে। সজ ব্যৱহাৰৰ কিছুমান উপাদান আছে। এই উপাদান বা অনুপানসমূহ হৈছে নম্ৰতা, অনুগ্ৰহ, দয়া, ক্ষমা, কৃপা আদি। এই গুণসমূহে মানুহক সকলোৰে আদৰণীয় কৰে। উচিত অনুপানেৰে ঔষধ খালে বেছি গুণ দিয়ে। ঠিক সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰ উপকাৰ বেছি হয়। কথাৰ মাজেৰে, স্বভাৱ চৰিত্ৰৰ মাজেৰে মানুহৰ ব্যক্তিত্ব প্ৰকাশ পায়। যিজন মানুহ কথা বতৰাত নম্ৰ বা বিনয়ী হয়, তেওঁ অতি সহজতে মানুহক আকৰ্ষিত কৰে। আনৰ আগত নম্ৰ হ'লে নিজক কেতিয়াও সৰু কৰা নহয়, বৰঞ্চ বহল মনৰ পৰিচয় দিয়াহে হয়। সেয়েহে আনৰ লগত আচৰণ কৰোঁতে নম্ৰতাৰে আচৰণ কৰিব লাগে। তেনে কৰিলে সকলোৰে অন্তৰ জয় কৰিব পাৰি। সেইবাবে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হয়। খ নম্বৰটো চাবা, সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ হ'ব, উক্ত গদ্যফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সোণ এবিধ অতি উজ্জ্বল আৰু মূল্যৱান ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে, কিন্তু ইয়াৰ মূল্য অধিক হোৱা বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজেও সোণৰ জেউতি কিন্তু কমি নাযায়। ঠিক সেইদৰে সমাজৰ গুণী জ্ঞানী লোকসকলক সোণৰ লগত তুলনা কৰি সত্যনাথ বৰাদেৱে কৈছে যে সমাজৰ গুণী জ্ঞানী লোকসকলক মূৰ্খ লোকসকলে অমান্য কৰিলেও তেওঁলোকৰ গুণ জ্ঞানৰ লাঘৱ কৰিব নোৱাৰে। সমাজৰ গুণী জ্ঞানী মান্যৱন্ত লোকসকলো সোণ সদৃশ। কেতিয়াবা কেতিয়াবা এই মান্যৱন্ত লোকসকলক কিছুমান লোকে অমান্য কৰিব বিচাৰে, কিন্তু সেই লোকসকলে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি। অৰ্থাৎ যিদৰে সোণৰ জেউতি অমান্য কৰিলে নকমে। 4 নম্বৰ দিছে ভাষা বিষয়ক বিপৰীতাৰ্থক শব্দ লিখিব দিছে। সুখ দুখ, সন্তোষ অসন্তোষ, সজ অসজ, চৰিত্ৰৱন্ত চৰিত্ৰহীন, কপটীয়া সৰলতা, মিঠা তিতা, বিনয়
গৰ্ব, নম্ৰতা, ঋক্ষতা, লঘু, গুৰু, নিন্দা, প্ৰশংসা বা স্তুতিও হয়। উচ্চ, নিচ, গুপ্ত, প্ৰকাশ, দোষ, গুণ, গহীন, চঞ্চল নাইবা উতনোৱা, আদ্যন্ত, দৰিদ্ৰ। 5 নম্বৰটো আমাক বাক্য ৰচনা কৰিব দিছে। চকুৰ কুটা, মই তোমালোকক অৰ্থটোও লিখি দিছোঁ ব্ৰেকেটৰ ভিতৰত। অপ্ৰিয় লোক। যাদৱে তাৰ ব্যৱহাৰৰ বাবে গাঁওখনৰ মানুহৰ চকুৰ কুটা স্বৰূপ হৈ পৰিছে। পেটত কথা ৰাখ, অৰ্থটো হ'ব মনত কথা লুকাই ৰখা। পেটত কথা ৰাখি চলিব জনা মানুহে কেতিয়াও বিপদত নপৰে। এইখিনিৰ লগে লগে এইটো পাঠ তোমালোকৰ সমাপ্ত হৈছে। আজি তোমালোকক মই এইখিনি আলোচনা কৰিলোঁ আৰু এইখিনি আলোচনা কৰাৰ লগে লগে আমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি আজি সমাপ্ত হ'ল। নেক্সট ভিডিঅ'ত মই অন্য এটা পাঠ তোমালোকলৈ লৈ আহিম। তোমালোকে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা নিশ্চয় কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেলত আজি প্ৰথম ভিজিট কৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।